46 জন ভাৰতীয় সেনা বলি হয় পাকিস্তানী আতংকবাদীৰ কাপুৰুষালী কিন্তু মাত্ৰ 48 ঘণ্টাৰ ভিতৰতে সেই কাপুৰুষালীৰ মূল মাষ্টাৰমাইণ্ড কেইটাক কালনিদ্ৰাত হোৱাই ভাৰতীয় সৈন্যই নিজৰ পৰাক্ৰম গোটেই বিশ্বৰ আগত দেখুৱাই দিয়ে বিশ্বৰ আটাইতকৈ পৰাক্ৰমী সৈন্যবাহিনীৰ ভিতৰত ইণ্ডিয়ান আৰ্মিও অন্যতম এটা আৰু ইণ্ডিয়ান আৰ্মিৰ এনেকুৱা কিছুমান স্পেচিয়েল ফ'ৰ্চ আছে যি অকল পৰাক্ৰমীয়েই নহয় মহাভয়ানকো আৰু সততে যিবোৰ মানুহৰ দৃষ্টিৰ পৰা দূৰত থাকে গতিকে আহক আজি জানো ইণ্ডিয়ান আৰ্মি এনেকুৱা 10টা মহাভয়ানক স্পেচিয়েল ফ'ৰ্চৰ বিষয়ে Number 1 Para Special Force পাৰা ইণ্ডিয়ান আৰ্মিৰ এটা স্পেচিয়েল ফ'ৰ্চ ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা যুদ্ধৰ পিছত ভাৰতে এটা নিজৰ স্পেচিয়েল ফ'ৰ্চৰ অভাৱ অনুভৱ কৰি পাৰাৰ জন্ম দিয়ে 1960 চনত পাৰা কমাণ্ডোসকল জল স্থল উভয়তে যুঁজ কৰাত পৰাক্ৰম হ'লেও বায়ু যুঁজৰ ক্ষেত্ৰতো তেওঁলোকৰ পৰাক্ৰম বিশাৰদ প্ৰাপ্ত 35,000 উচ্চতাৰ পৰা জঁপিওৱাৰ ট্ৰেইনিং দিয়া থাকে এজন পাৰা কমাণ্ডোক অকল সেয়ে নহয় বেগ সলনি কৰি যুঁজাৰ ক্ষেত্ৰতো তেওঁলোক সাংঘাতিক ৰূপত পাকৈত হয় তাৰ বাবে মৰুভূমিত যুঁজিব হ'লে পাতল সেউজীয়া ৰঙৰ কাপোৰ অৰণ্যত যুঁজিব হ'লে ডাঠ সেউজীয়া ৰঙৰ কাপোৰ পৰিধান কৰে যাতে শত্ৰুৱে সহজত চিনি নাপায় এজন পাৰা কমাণ্ডোক 3 বছৰীয়া অত্যন্ত কঠোৰ ট্ৰেইনিং দিয়া হয় ট্ৰেইনিংটো ইমানেই বেছি কঠিন হয় যে তাক 90% যুৱকে আধাতে এৰি পলায় ভাৰতৰ উৰি হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত পাকিস্তানত কৰা সাৰ্জিকেল ষ্ট্ৰাইকো পাৰা কমাণ্ডোৰ জোৱানেই সফলতাৰে সম্পন্ন কৰে বৰ্তমান পাৰা ভাৰতৰ এটা অতি বাহাদুৰ আৰু অভিজ্ঞতাপূৰ্ণ স্পেচিয়েল ফ'ৰ্চ যাৰ সৈন্যসকল সকলো সময়তে সষ্টম থাকে দেশক যিকোনো আপদৰ পৰা বচাবৰ বাবে বলিদান হ'ল পাৰা স্পেচিয়েল ফ'ৰ্চৰ বেজ Number 2 Marcos Marcos Indian Navy-ৰ এটা স্পেচিয়েল ফ'ৰ্চ জলস্থল উভয়তে যুঁজ কৰাত পাকৈত মাৰ্কোছ সৈন্যসকল সমুদ্ৰী যুঁজৰ ক্ষেত্ৰত বিশেষভাৱে পৰাক্ৰম এজন মাৰ্কোছ কমাণ্ডোই হাত ভৰি বন্ধা অৱস্থাতো তীব্ৰ গতিৰে সাঁতুৰিব পাৰে ইয়াৰ পৰা অনুমান কৰিব পাৰি যে তেওঁলোক সমুদ্ৰ যুঁজৰ ক্ষেত্ৰত কেনে ধৰণৰ পৰাক্ৰম হয় সেইবাবে মাৰ্কোছক পানীৰ দৈত্য বুলি কোৱা হয় দাঢ়িৱালা ফৌজ মাৰ্কোছৰ আন এটা নাম কাশ্মীৰৰ লোকেল কাশ্মীৰী সন্ত্ৰাসবাদীৰ মাজত মাৰ্কোছ দাঢ়িৱালা ফৌজ নামেৰে পৰিচিত মাৰ্কোছৰ বেজ হ'ল ৰাষ্ট্ৰীয় প্ৰতীক লগত উৰি থকা দুখন দেউকা আৰু তলত এখন ডেগাৰ মই ভাবোঁ এই প্ৰতীকটোৱে আমাৰ দেশ বিকশিত হৈ উৰাৰ ক্ষেত্ৰত আহিব পৰা সকলো বিপদক নেওচিবৰ বাবে মাৰ্কোছ থিয় হৈ থকাটো বুজায় আপোনালোকে কি ভাবে এই প্ৰতীকটোৰ অৰ্থ তলত কমেণ্ট কৰি নিশ্চয় ক'ব মাৰ্কোছৰ মটো হ'ল দ্য ফিউ দ্য ফিয়াৰলেছ Number 3 ঘাতক ঘাতক স্পেচিয়েল ফ'ৰ্চ নামেই যাৰ পৰিচয় ঘাতক এই ফৌজৰ নামৰ পৰাই সাধাৰণতে শত্ৰুৱে ভয় খায় শত্ৰুৰ ওপৰত হঠাৎ আক্ৰমণ কৰা শত্ৰুৰ এয়াৰবেছ নষ্ট কৰাৰ দৰে অভিযানবোৰত সাংঘাতিক পাকৈত হয় ঘাতক ফৌজৰ জোৱান এই সৈন্যসকলক 20 কিলোমিটাৰৰ পৰা 60 কিলোমিটাৰলৈ ৰাইফল আৰু 20 কেজি ওজন লৈ খোজ কঢ়া পাহাৰ বগোৱা জংঘলত ছাৰ্ভাইভ কৰাৰ দৰে কঠোৰ ট্ৰেইনিং দিয়া হয় 1.5 বছৰ ধৰি আৰু মনা হয় যে ঘাতক ফৌজৰ জোৱানসকলে আটাইতকৈ বেছি টৰ্চবুজীয়া আৰু মটিভেটেড ছলজাৰ হয় ঘাতক ফৌজৰ জোৱানসকলক ইনফেণ্টৰী প্লেটনৰ পৰা লোৱা হয় এই প্লেটনৰ সৈন্যসকলে যুঁজিবৰ বাবে কেতিয়াও জন্তু বা বাহনৰ ব্যৱহাৰ নকৰে সেইবাবে এই সৈন্যসকলক ফুট ছলজাৰ বুলিও কোৱা হয় Number 4 গৰুৰ স্পেচিয়েল ফ'ৰ্চ হিন্দু সভ্যতাৰ গৰুৰ পক্ষীৰ নামত এই ফ'ৰ্চৰ নাম গৰু ৰখা হয় গৰুৰ স্পেচিয়েল ফ'ৰ্চক ইণ্ডিয়ান এয়াৰবেছৰ সুৰক্ষা প্ৰদানৰ বাবে গঠন কৰা হৈছিল আৰু ইয়াৰ মুখ্যতঃ কাম ইণ্ডিয়ান এয়াৰবেছক সুৰক্ষা প্ৰদান কৰা কিন্তু যুদ্ধৰ সময়ত গৰুৰে বাৰ্তা প্ৰেৰক হিচাপে কাম কৰে আৰু শত্ৰুৰ সীমাৰ পিছত থাকি আহিব পৰা সকলো বিপদৰ আগজাননী ভাৰতীয় সৈন্যলৈ পঠাই ভাৰতক সতৰ্ক কৰি থাকে ইয়াৰ উপৰিও গৰুৰে দুৰ্যোগৰ সময়ত জনসাধাৰণক উদ্ধাৰ কৰে আৰু সাহায্য প্ৰদান কৰে
গৰুড়ৰ সৈন্যসকল বায়ু, পানী আৰু আন্ধাৰতো যুঁজ কৰাত সাংঘাতিক পাকৈত হয়। গৰুড় স্পেচিয়েল ফ'ৰ্চৰ মটো হ'ল প্ৰহাৰ কৰি সুৰক্ষা। Number 5. Cobra. Cobra, Commando Battalion for Resolute Action. Cobra CRPFৰ এটা স্পেচিয়েল ফ'ৰ্চ। ভাৰতত গা কৰি উঠা নক্সালবাদী সমস্যাক প্ৰতিহত কৰাৰ বাবে কোব্ৰাৰ গঠন কৰা হৈছিল 2008 চনত। এই ক্ষেত্ৰত নক্সালবাদ প্ৰতিহত কৰাত কোব্ৰা যথেষ্ট সফল হোৱা পৰিলক্ষিত হয়। কোব্ৰাই 61জন নক্সালবাদীক কৰায়ত্ব কৰি থিতাতে মাৰি পেলায়। 800ৰো অধিক সন্দেহযুক্ত নক্সালবাদীক মাৰণাস্ত্ৰৰ সৈতে কৰায়ত্ব কৰি জেইলত ভৰাই থয়। ইয়াৰ উপৰিও বিদ্ৰোহী 8জন মাওবাদী লিডাৰক থিতাতে মাৰি পেলায়। গতিকে নক্সালবাদক প্ৰতিহত কৰাৰ উদ্দেশ্যে গঠন কৰা কোব্ৰা এটা সফল স্পেচিয়েল ফ'ৰ্চ। কোব্ৰাৰ সৈন্যসকল ঘাট পাতি ৰূপ সলাই শত্ৰুৰ ওপৰত আক্ৰমণ কৰাত অত্যন্ত পাকৈত হয় আৰু জংঘলত যুঁজ কৰিবৰ বাবে ইয়াক বিশেষভাৱে প্ৰস্তুত কৰি তোলা হয়। তাৰ বাবে কোব্ৰাৰ সৈন্যসকলক গৰিলা ট্ৰেইনিঙৰ দৰে ভয়াৱহ ট্ৰেইনিং দিয়া হয়। কোব্ৰাৰ সৈন্যসকলে হৰাত একেবাৰেই বিশ্বাস নকৰে, মৰি হজি হ'লেও নিজৰ অভিসন্ধি পূৰণ কৰে। কোব্ৰা স্পেচিয়েল ফ'ৰ্চৰ মটো হ'ল হয় বিজয় নহয় মৃত্যু, গ্লৰি অৰ ডেথ। Number 6. NSG. NSG, National Security Guard. NSG ভাৰতৰ এটা মুখ্য চিকিউৰিটি ফ'ৰ্চ। 1984 চনত পাঞ্জাৱৰ স্বৰ্ণ মন্দিৰত হোৱা অপাৰেশ্যন ব্লু ষ্টাৰৰ পাছত এটা স্পেচিয়েল চিকিউৰিটি ফ'ৰ্চৰ অভাৱ অনুভৱ কৰি NSGক স্থাপন কৰা হয়। NSG ইণ্ডিয়ান আৰ্মিৰ অন্তৰ্ভুক্ত নহয়, ই হোম মিনিষ্ট্ৰীৰহে অন্তৰ্গত। NSGক দেশৰ ভিতৰত চলি থকা সন্ত্ৰাসবাদী কাৰ্যকলাপবোৰ ৰোধ কৰিবলৈ আৰু আভ্যন্তৰীণ অশান্তিকৰ পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ ব্যৱহাৰ কৰা হয়। NSGৰ কমাণ্ডোসকলক ব্লেক কেট কমাণ্ডো নামেৰেও জনা যায়। নেশ্যনেল চিকিউৰিটি গাৰ্ড NSGৰ মটো হ'ল সৰ্বত্ৰ সৰ্বোত্তম সুৰক্ষা। Number 7. SPG. SPG, Special Protection Group. প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যাৰ পিছত 1988 চনত পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়া আইনখনৰ জৰিয়তে অকল প্ৰধানমন্ত্ৰীক সুৰক্ষা দিবৰ বাবে এটা বিশেষ চিকিউৰিটি ফ'ৰ্চ SPG গঠন কৰা হয়। SPG এটা স্পেচিয়েল আৰ্ম ফ'ৰ্চ। প্ৰধানমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী পৰিয়ালৰ আত্মীয়ক SPGয়ে সুৰক্ষা দিয়ে। SPGয়ে অকল প্ৰধানমন্ত্ৰীয়েই নহয়, প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু তাৰ পৰিয়ালকো সুৰক্ষা দিয়ে। প্ৰধানমন্ত্ৰী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী পৰিয়ালৰ আত্মীয় পৃথিৱীৰ য'তেই নাথাকক কিয় তাক সুৰক্ষা দিয়াটো SPGৰ মূল দায়িত্ব। SPGৰ জোৱানসকলক সাধাৰণতে প্ৰধানমন্ত্ৰীৰ পিছত ক'লা ফৰ্মেল ৱেষ্টাৰ্ণ কোট, কাণত হেডফোন আৰু হাতত হেণ্ডগান লৈ ফুৰা দেখিব পোৱা যায়। SPGৰ মটো হ'ল সাহসী, সমৰ্পণ আৰু সুৰক্ষা। Number 8. SWAT. SWAT, Special Weapon and Tactics Special Force. 2008 চনত দিল্লীত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত অত্যাধুনিক মাৰণাস্ত্ৰৰে সজ্জিত এটা বিশেষ স্পেচিয়েল ফ'ৰ্চ SWATৰ গঠন কৰা হয়। SWAT কমাণ্ডোৰ হাতত সদায় অতি অত্যাধুনিক মাৰণাস্ত্ৰ যেনে ছাবমেচিন গানছ, ব্ৰিথিং শ্বটগানছ, স্নিপাৰ ৰাইফলছ, ৰিয়ট কণ্ট্ৰল এজেণ্টছ, ষ্টান গ্ৰেনাইডছ, নাইট ভিজন ডিভাইচ, মোশ্যন ডিক্টেটৰ আদিৰ দৰে অত্যাধুনিক মাৰণাস্ত্ৰ থাকে। এই ফ'ৰ্চৰ সৈন্যসকল যিকোনো পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ সকলো সময়তে সষ্টম হৈ থাকে। ভাৰতৰ SWAT ফ'ৰ্চক আমেৰিকাৰ SWAT কমাণ্ডোৰ আৰ্হিত বনোৱা হৈছে। Number 9. ITBP. ITBP, Indo-Tibetan Border Police. ITBP ভাৰতৰ 5টা চেণ্ট্ৰেল আৰ্ম ফ'ৰ্চৰ ভিতৰত অন্যতম এটা। 1962 চনত ভাৰত আৰু চাইনাৰ মাজত হোৱা যুদ্ধৰ পৰিপ্ৰেক্ষিতত CRPF আইনৰ জৰিয়তে ITBPৰ জন্ম দিয়া হয়। বৰ্তমান ITBPয়ে চাইনা আৰু ভাৰত বৰ্ডাৰক ৰক্ষণাবেক্ষণ দিয়ে। ইয়াৰ উপৰিও দিল্লীৰ তিহাৰ জেলৰ সুৰক্ষা দায়িত্বও ITBPৰ হাততেই আছে। ITBPৰ মটো হ'ল বীৰতা, দৃঢ়তা আৰু কৰ্মনিষ্ঠা। Number 10. CISF.
CISF, the Central Industrial Security Force. CISFৰ জন্ম 1983 চনত পাৰ্লিয়ামেণ্টৰ এখন আইনৰ জৰিয়তে হয়। CISFে ঘাইকৈ VVIP, ইণ্ডাষ্ট্ৰিয়েল এৰিয়া, এয়াৰপোৰ্ট আদি সুৰক্ষা প্ৰদান কৰে। কিন্তু মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ইয়াক প্ৰাইভেট ছেক্টৰক সুৰক্ষা দিবলৈও ব্যৱহাৰ কৰি অহা দেখা গৈছে। CISFৰ হাতত ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় এয়াৰপোৰ্টক সুৰক্ষা প্ৰদানৰ দায়িত্ব থাকে। ইয়াৰ উপৰিও দিল্লী মেট্ৰক সুৰক্ষা প্ৰদানো CISFেই দিয়ে। CISFৰ মটো হ'ল সুৰক্ষা আৰু সংৰক্ষণ, প্ৰটেকশ্যন এণ্ড ছিকিউৰিটি। গতিকে এয়া হ'ল ভাৰতৰ 10টা অতি বাহাদুৰ স্পেচিয়েল ফ'ৰ্চ। আশা কৰোঁ আপোনালোকৰ ভাৰতীয় আৰ্মীৰ এই 10টা পৰাক্ৰমী স্পেচিয়েল ফ'ৰ্চৰ বিষয়ে জানি ভাল লাগিল। যদি ভাল লাগিল তেনেহ'লে এটা লাইকটো কৰি দিবই। মই যিমান পাৰোঁ চেষ্টা কৰি আছোঁ আপোনালোকক ভাল ভাল ভিডিঅ' দিব আৰু আগলৈও দিম। কিন্তু তাৰ বাবে আপোনালোকৰ সহায়ৰ অতি প্ৰয়োজন। গতিকে আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি মোক সহায় কৰিব। মই আগলৈকেও আৰু ভাল ভাল ভিডিঅ' অসমীয়াতে আনিবলৈ যত্ন কৰিম। তেতিয়াহ'লে পুনৰ আৰু ভাল ভাল ভিডিঅ'ৰ সৈতে অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এইখিনিয়ে। সুপ্ৰভাত।